হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ চবেই ভালে চাগে। গুড মৰ্ণিং গাইজ। আজি খবৰ এটা শুনিলোঁ, তাকে বহুত বেয়া লাগিছে খবৰটো শুনি কিনে। ওচৰৰে আমাৰ তাউদ এজন নাই, তাউদ এজন আহিছিলে আমাৰ ঘৰলৈ, দুদিন আহিছিলে। মোক আহি কিনে কৈছিলে যে পেন আছে যদি পুৰণা পেন পিন্ধিবলৈ দেচোন কৈছিলে। কিন্তু মই ভাবিলোঁ মই পুৰণা পেন মই পিন্ধা কেলেনো দিওঁ, ভাল এটা আনি দিম নতুনকৈ, সেনেকৈ বুলি ভাবিলোঁ। তো সেইটো কাৰণে গাইজ পেন এটা আনি থৈছিলোঁ তেওঁক দিম বুলি এইটো। তো গাইজ আজি খবৰটো হ'ল তাউদজন নাই বৰ্তমান। সেইটো কাৰণে মই তাউদজন নাই যদিও মানে সেইজনৰ নামতে অনা আছিলে এই পেনটো দিম বুলি। তো সেইটো কাৰণে এইফালে আগলৈ দেখিছে বাইক চাইকবিলাক আছে, তাতে হয় তাউদৰ ঘৰটো। আৰু সেইজনৰ নামতে যি আনিছিলোঁ মই, তো সেইজন নাই কাৰণে মই এইটো দি থৈ আহোঁ তাতে। আৰু বৰ্তমান মই খৰি চৰি কাটিব মেলিব নোৱাৰোঁ, আৰু যিহেতু গম পায়ে মোৰ ৱাইফ ভাল হ'বলৈ হৈ আছে, তো সেইটো কাৰণে খৰি চৰি কাটিব নোৱাৰোঁ আৰু ওচৰলৈ যাবও নোৱাৰোঁ। তো সেইটো কাৰণে মই এইটো দি থৈ আহিমগৈ। তো গাইজ তেওঁ যেন আত্মাই সদগতি লাভ কৰে তাকে কামনা কৰিছোঁ। খবৰটো শুনি বহুত বেয়া লাগিলে। যদি জীয়াই থকা অৱস্থাত যদি এইটো পেনটো পালেহেঁতেন তো বহুতখিনি আশীৰ্বাদ দিলেহেঁতেন, বহুতখিনি ভাল পালেহেঁতেন। তো নেপালোঁ, তো সেইটো কাৰণে বহুত বেয়া লাগিছে। তো তেওঁৰ আত্মাই যেন সদগতি লাভ কৰে। আজিৰ ভিডিঅ'টো ইমানে আছিলে গাইজ।